নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বিমান শইকীয়া আৰু তোমালোকে চাই আছা জ্ঞান মন্দিৰ ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে 2023 বৰ্ষৰ HS এক্সামৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষাত ৰেগুলাৰলি কমন পৰা কেইটামান কুৱেশ্যন আমি এই ভিডিঅ'টোৰ যোগেদি তোমালোক সকলোৰে লগত আলোচনা কৰিম। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই যাবা বুলি আশা ৰাখিলোঁ। তো ব'লা তেতিয়াহ'লে আমি আৰু অকণো পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট। তো বন্ধু বান্ধৱীসকল, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে নাটোৰ সম্পূৰ্ণ ৰূপটো কি? 2 নম্বৰ প্ৰশ্নটো হৈছে চাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? 3 নম্বৰ কুৱেশ্যনটো হৈছে স্বাধীনোত্তৰ ভাৰতৰ এটা ধৰ্মীয় আঞ্চলিক দলৰ নাম লিখা। 4 নম্বৰ কুৱেশ্যনটো হৈছে ছোভিয়েট সমাজবাদী ৰাষ্ট্ৰসমূহৰ একত্ৰিত হোৱা চুক্তিখনৰ কি আছিল? 5 নম্বৰ প্ৰশ্নটো হৈছে EVMৰ আৰম্ভণি ক'ত হৈছিল? 6 নম্বৰ কুৱেশ্যনটো হৈছে বিকেন্দ্ৰীকৃত পৰিকল্পনা আৰ্হি কোন ৰাজ্যৰ পৰা লোৱা হৈছিল? 7 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জাতীয় বাহিনী কোনে গঠন কৰিছিল? 8 নম্বৰ প্ৰশ্নটো হৈছে CTBT সম্পূৰ্ণ ৰূপটো কি? 9 নম্বৰ প্ৰশ্নটো হৈছে আৰক কি? 10 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতত প্ৰথমবাৰৰ বাবে আভ্যন্তৰীণ বিশৃংখলতাৰ বাবে কোন চনত জাতীয় জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হৈছিল? 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পৰা প্ৰথম পৃথক হৈ যোৱা ৰাজ্যখনৰ নাম কি? 12 নম্বৰ প্ৰশ্নটো হৈছে DMKৰ সম্পূৰ্ণ ৰূপটো কি? 13 নম্বৰ প্ৰশ্নটো হৈছে মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটা উল্লেখ কৰা। 14 নম্বৰ প্ৰশ্নটো হৈছে সমগ্ৰ বিশ্বতে মানৱ অধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা বেচৰকাৰী সংগঠনৰ নাম লিখা। 15 নম্বৰ কুৱেশ্যনটো হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আবিৰ্ভাৱ হোৱা বৃহৎ শক্তি দুটাৰ নাম লিখা। 16 নম্বৰ কুৱেশ্যনটো হৈছে ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ দুটা কাৰণ উল্লেখ কৰা। 17 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতৰ বৈদেশিক নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। 18 নম্বৰ কুৱেশ্যনটো হৈছে জাতিতত্ত্বৰ সমৰ্থন কৰা ৰাজনীতি দলটোৰ নাম কি? 19 নম্বৰ কুৱেশ্যনটো হৈছে ভাৰতীয় জনসংঘ দল কেতিয়া গঠন হৈছিল আৰু এই দলৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? 21 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজৰ শাসনাধীন ভাৰতৰ দুই ধৰণৰ ৰাজ্যসমূহ কি কি আছিল? 22 নম্বৰ প্ৰশ্নটো হৈছে পঞ্চশীল চুক্তি কাৰ কাৰ মাজত সম্পাদিত হৈছিল? 23 নম্বৰ প্ৰশ্নটো হৈছে PV পাছ বুলিলে কি বুজা? 24 নম্বৰ প্ৰশ্নটো হৈছে জৰুৰী অৱস্থাৰ দুটা ফলাফল উল্লেখ কৰা। 25 নম্বৰ প্ৰশ্নটো হৈছে চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ দ্বাৰা উপকৃত হোৱা ৰাজ্যকেইখনৰ নাম লিখা। 26 নম্বৰ প্ৰশ্নটো হৈছে বাবৰি মছজিদ কোনে আৰু ক'ত সজাইছিল? 27 নম্বৰ প্ৰশ্নটো হৈছে গোষ্ঠী নিৰপেক্ষ নীতি বুলিলে কি বুজা? 28 নম্বৰ প্ৰশ্নটো হৈছে চমুকৈ লিখা ভাৰতৰ সাম্যবাদী দল। 29 নম্বৰ প্ৰশ্নটো হৈছে জৰুৰীকালীন সময়ত কংগ্ৰেছৰ দমন নীতিসমূহৰ বিষয়ে লিখা। 30 নম্বৰ প্ৰশ্নটো হৈছে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণসমূহ আলোচনা কৰা। তো বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানেই। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু চেনেলটোত যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো অলপ প্ৰেছ কৰি ৰাখিবা। তো আজিলৈ ইমানেই, আৰু এটা নতুন ভিডিঅ'ৰ লগত তোমালোক সকলোকে আকৌ লগ পাম বুলি আশা ৰাখিলোঁ। আজিলৈ ধন্যবাদ।